নমস্কাৰ আপোনালোকক স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আৰু আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত আপোনালোক যিসকলে চৰকাৰী আঁচনি লাভ কৰা নাই বা চৰকাৰী আঁচনি লাভ কৰিবলৈ ইচ্ছুক হৈ আছে তেখেতসকলৰ বাবে এই ভিডিঅ'টো অত্যন্ত আৱশ্যকীয় কাৰণ এতিয়া ফেচবুকত আপোনালোকে চৰকাৰী আঁচনিৰ ভিডিঅ' পাই থাকে বা ইউটিউবতো আপোনালোকে চৰকাৰী আঁচনিৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে কিন্তু সেই ভিডিঅ' চাই যেতিয়া আপোনালোকে এপ্লাই কৰি থৈ আহে গ্ৰেভিয়েন্স ফৰ্ম কিছুমান থাকে বা ফিডবেক ফৰ্ম তাত আপোনালোকে ফিডবেক দিব পাৰে ফৰ্মখনত আপোনালোকৰ অৰুণোদয় আঁচনিখন পাবৰ বাবে কি কি যোগ্যতা লাগে কি কি যোগ্যতা নালাগে আপোনাৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে নাই হেবিলাক যে আপোনালোকৰ টিক দিব লাগে ঠিক তেনেকুৱা ধৰণৰ ফৰ্ম এখন ফিলআপ কৰি আপোনালোকৰ পৰা 500,000 টকা আপোনাৰ পৰা লৈ লয় কিন্তু আপুনি এইটো কথা মনত ৰাখিব যে আপুনি অৰুণোদয় আঁচনিৰ নামত 500,000 টকাটো আপুনি নিদিব কোনো ধৰণৰ কেফেট নিদিব কোনো ধৰণৰ মানুহক আপুনি নিদিব চৰকাৰে ঘোষণা কৰিছিল অৰুণোদয় আঁচনি অফলাইন মোডতে হয় আপোনালোকক মই সাইডত দেখুৱাই দিছো আপোনালোকে ভালদৰে নেটত পঢ়ি ল'ব পাৰিব যে অৰুণোদয় আঁচনিৰ কোনো ধৰণৰ অনলাইন এতিয়াও আৰম্ভ হোৱা নাই আৰু ভৱিষ্যতলৈও নহয় বুলি মই আপোনালোকক লিখি দিলো আৰু যদি হয় আপোনালোকক মই ভিডিঅ' আকাৰে জনাই দিম এতিয়ালৈ বৰ্তমান সময়লৈকে অৰুণোদয় আঁচনিৰ কোনো ধৰণৰ অনলাইন আপোনালোকৰ ফৰ্ম ফিলআপ হোৱা নাই এটো কথা অনলাইনত হৈ থকা বুলি পইচা লৈ আছে বহুত মানুহৰ পৰা গতিকে এইটো এটা স্ক্যাম হয় আপোনালোকে ইয়াৰ পৰা আতৰি থাকিব আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰিম বুলি ভাবিছে যদি আপোনাৰ অঞ্চলত অৰুণোদয় আঁচনিৰ আবেদন চলি আছে তেন্তে আপুনি খবৰ কৰক গাঁও পঞ্চায়তলৈ যাওক আৰু আপোনাৰ গাঁওবুঢ়াৰ কাহলৈ যাওক গাঁওবুঢ়াই আপোনাক সমজাই দিব যিখিনি কাম কৰিব লাগে সকলোখিনি তথ্য আপোনাক দি দিব আৰু মই আগৰ ভিডিঅ'টো কৈ থৈছো কি কি লাগে কি কি নালাগে যদি ভিডিঅ' আপোনালোকক লাগে মই ভিডিঅ' বনাই দিম গতিকে আপুনি অৰুণোদয় আঁচনি অনলাইনত আবেদন কৰিব নেযাব আপুনি কেৱল আপোনাৰ গাঁও পঞ্চায়তত খবৰ কৰিব তাত ফৰ্ম দিব সেই ফৰ্ম ফিলআপ কৰিব বা গাঁওবুঢ়াৰ ওচৰলৈ যাব তাত আপোনালোকক সকলোখিনি কথা তেখেতে বুজাই কব আৰু যদি আপুনি সেইখিনিটো আপোনালোকে সহাৰি নাপায় তেন্তে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব আৰু ইউটিউবত বা ফেসবুকত ভিডিঅ' চোৱাৰ আগত আপোনালোকে কমেন্ট বিলাক ধুনিয়াকৈ পঢ়ি ল'ব কমেন্ট বিলাক পঢ়ি আপোনালোকে আগবাঢ়িব বা 3-4টা ভাল ভিডিঅ' আপোনালোকে চাই ল'ব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব একেবাৰে সঁচা 100% আপোনালোকক ইনফৰমেশন দিবলৈ চেষ্টা কৰো আৰু যি সকলৰ চৰকাৰী ঘৰ এতিয়া বহুতে কৈ আছে যে চৰকাৰী ঘৰৰ অনলাইন আবেদন চলি আছে নেকি দাদা এতিয়া আপোনালোকে মনত ৰাখিব চৰকাৰী ঘৰৰ কোনো ধৰণৰ আবেদন প্ৰক্ৰিয়া অনলাইনত চলি থকা নাই আপোনালোকে আপোনালোকৰ ওচৰৰ CSC বা আপোনালোকৰ যি কেফে আছে সেই কেফেত গৈ অনলাইন আবেদন একেবাৰে নকৰিব কাৰণ এতিয়া গাঁও পঞ্চায়তত আপোনাৰ যদি নাম আছে আপোনাক ঘৰ দিব আৰু যদি নাম নাই আপুনি এপ্লিকেশন লিখিব লাগিব লিখি আপুনি দিব লাগিব দিলে হয়তো আপোনাৰ নামটো আহিব পাৰে আপুনি সম্পূৰ্ণ তথ্যখিনি আপুনি গাঁও পঞ্চায়তত পাব কোনো ধৰণৰ অনলাইন আবেদন চলি থকা নাই বৰ্তমান সময়ত চৰকাৰী ঘৰৰ এই দুটা টপিক এতিয়া ট্ৰেন্ডিংত আছে বহুতে সুধি আছিল যে চৰকাৰী ঘৰৰ আৰু অৰুণোদয় আঁচনিৰ আবেদন চলি আছে নেকি দাদা মই আপোনালোকক জনাইছো যে আপোনালোকৰ নামত এতিয়া স্ক্যাম হৈ আছে 500 টকা 1000 টকা আপোনালোকৰ পৰা লৈ আছে আপোনালোকে ভুল নেযাব 500 টকা 1000 টকা কাকো নিদিব কেৱল আপোনালোকৰ এটো যেহেতু চৰকাৰী আঁচনি হয় আপোনালোকে পইচা দিব নালাগে জাস্ট আপুনি আপোনাৰ গাঁও পঞ্চায়ত বা গাঁওবুঢ়াক আপুনি সোধাৰ পিছত আপুনি আপোনাৰ ডিটেইলছ খিনি লৈ কামটো কৰি যাওক ব্লকত হওক কৰবাত হওক আপোনালোকে কামখিনি কৰি ল'ব পাৰিব গতিকে মই আপোনালোকক এইটো কথাই কম আপোনালোকে অনলাইনত কোনো ধৰণৰ অৰুণোদয় বা চৰকাৰী ঘৰৰ বাবে আবেদন নকৰিব এতিয়া চাওক আপোনালোকৰ যে সোলাৰ যে সূৰ্য ঘৰ আঁচনি সেই সূৰ্য ঘৰ আঁচনিৰ সোলাৰৰ যেটো আবেদন হে আবেদনটো অনলাইনত চলি আছে আৰু অনলাইনত আপুনি নিজেই নকৰিব বহুত ইউটিউবাৰে ভিডিঅ' বনাইছে নিজৰ মোবাইলত কেনেকৈ কৰিব পাৰি কিন্তু নিজৰ মোবাইলত আপুনি আবেদন কৰাৰ পিছত যদি CSC চেণ্টাৰত যায় CSC চেণ্টাৰত গলে যেতিয়া আপুনি ৰেজিষ্টাৰ্ড কৰিব চালে আপোনাৰ ৰেজিষ্টাৰ্ড নোহোৱা বুলি কৈ দিয়ে গতিকে আপুনি CSC চেণ্টাৰত গৈ আপোনাৰ যে সূৰ্য ঘৰ আঁচনি আছে সেই সূৰ্য ঘৰ আঁচনিৰ বাবে আবেদন কৰিব বা গাঁৱত আপোনাৰ মানুহ আহিব চৰকাৰৰ ফালৰ পৰা CSC চেণ্টাৰৰ ফালৰ পৰা আৰু আপোনালোকক মোবাইল বা কম্পিউটাৰত তেখেতসকলৰ কৰি দিব ৰেজিষ্টাৰ্ড আৰু ঠিক তেনে ধৰণে যদি আপোনাৰ ৰেজিষ্টাৰ্ড প্ৰক্ৰিয়া হৈ গৈছে তেতিয়া হলে চিন্তা কৰিব নালাগে আৰু নিজে আপোনালোকে যদি কৰিছে তেতিয়া হলে আপোনালোকে কামখিনি CSC চেণ্টাৰত কৰি ল'ব বুলি মোৰ ফালৰ পৰা আপোনালোকলৈ বিনম্ৰ অনুৰোধ গতিকে যি সকলে
চৰকাৰী আঁচনিৰ ধন পাম বুলি ভাবি আছে বা আমাক লাগে এইখন আঁচনি সেইখন আঁচনি প্ৰপাৰ তথ্য আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়তৰ পৰা ল'ব কোনো ধৰণৰ অনলাইন চেণ্টাৰত গৈ বা কোনো ধৰণৰ কেফেত গৈ আপোনালোকে এই কাম নকৰিব আপোনাৰ পইচা তেতিয়া নিশ্চিত আপোনাৰ 500,000 টকাটো লৈ লোৱাটো আপোনাৰ 500,000 টকা হাই পেলোৱাটো নিশ্চিত তেখেতসকলে গতিকে সেই লোকসকলো কিছুমান ইউটিউব বা ফেসবুকৰ ভিডিঅ'ৰ দ্বাৰা তেখেতসকলে চাই আপোনালোকক কামবিলাক কৰি দিয়ে গতিকে যিকোনো ভিডিঅ' আপোনালোকে নেচাব আপোনালোকৰ নামত স্ক্যাম হৈ আছে গতিকে সতৰ্ক থাকক আৰু যদি কিবা সুধিব লগা থাকে কমেন্ট সেকশনত মোক কমেন্ট কৰিব আমাৰ ইনষ্টাগ্ৰামৰ লিংক আছে ডেসক্ৰিপচনত সেই ইনষ্টাগ্ৰামতো আপোনালোকে মোক মেছেজ কৰি সুধিব পাৰে যদি কিবা থাকে আৰু ফেসবুকত ভিডিঅ'টো দিয়া আছে পেজখন ফলো কৰি লব ফেসবুক পেজৰ লিংকটো আপোনালোকে ডেসক্ৰিপচনত পাব গতিকে আপোনালোকে আৰু আগুৱাই যাবলৈ মোক উৎসাহিত কৰিব আপোনালোকৰ মাজৰ পৰা মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম